Hey guys, welcome back to my YouTube channel. মই নিকিতা's vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো গাইজ আজি হ'ল ভোগালী বিহুৰ উৰুকা আৰু সকলো অসমবাসীকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো। আৰু এতিয়া আমি উৰুকাৰ কাৰণে বৰদেউতাহঁতৰ তাত খানাটো খাই দিম। তো তাত কি কৰোঁ কি কৰোঁ কি খাওঁ সকলোখিনি ভিডিঅ'টো দেখাই থাকিম আৰু আপোনালোকে সকলোৱে শেষ হোৱালৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া বৰদেউতাহঁতৰ ঘৰত যাই আছোঁ আৰু যাই আন্ধাৰ মুন্ধাৰ এতিয়া যাই আমি অলপ 2 মিনিটৰ ৰাস্তা আৰু একদম আন্ধাৰ লাগে। এয়া পথাৰ পাই গেলো বৰদেউতাহঁতৰ ঘৰ আৰু গেটটা খুলি যাম। ইয়াতে কি কৰি আছে বেক কেমেৰা দি দেখাই আছোঁ। বৰমাই কি কৰি আছে? কি কৰি আছা? গাখীৰ গৰম কৰি আছোঁ। বৰদেউতাই কি কৰি আছে? জুইটো পুৱাব লাগব গাইজ। ইয়াতে দুখন চৌকা। এতিয়া আজি কি খাম কি নাখাং চব চাই থাকক নহয়। এইটো এতিয়া সাৰপ্ৰাইজ হৈ আছে কি খাম এই দুটা থালিতে ৰান্ধা হ'ব আজি। থালি নহয় কেৰাই হ'ব এই দুটা সৰু জুই জ্বলি গেলে এইখনত বেছি এইখনত অলপ কম। এইবাৰ বেছি হৈ যাব। আমি ৰান্ধনি দুটা হৈ আছো আৰু আহি আছে মেম্বাৰ গিলা। এতো পানী ইমানখিনি বেছি নালাগে, হৈ যাব ইমানখিনি। এই তলত ইমানখিনি পানী দিলে হৈ যাব নহয়। ঠিক আছে এইবাৰ কণী দি দিম। কণীটো দি অলপ পানীটো গৰম হওক। পানী গৰম হোৱাৰ পিছত আমি এতিয়া কণী খাম। কণী খোৱাৰ পিছত অলপকে খালে তাৰমানে হজম হৈ থাকিব যে সেইকাৰণে আজি বোলে বহুত আইটেম আছে। কি আছে দেখাই থাকিম। চব বোলে আছে বহুত কিবা আছে আজি তাৰমানে খাই দৈটো এতিয়া নাখাওঁ আৰু ঠাণ্ডাৰ কথা নহয়। দৈটো দিনৰ খাব লাগিব। দৈটো কালি খাম। দৈ চিৰা দৈটো এতিয়া নহয়। নাই দৈ খাব লগা হোৱা নাই আৰু কাৰণ মোৰ চৰ্দি হৈ আছে। দেখাই পাই গ'লে গম পাইছে আপোনালোকে। মোৰ মাতটো শুনিও গম পাইছে যে মোৰ চৰ্দি হৈ আছে। তো চাই থাকক কি কৰি আছো এতিয়া। কি কৰি আছে গাইজ? খানা বনাবা দুটাই মোবাইল টিভি আছে। দুটাই কিনো বনাইছা? আমি মাংস বনালো। কি মাংস বৰদেউতাই বনাইছে মই জানো। আমি মাংসত লাৰি দিছো। মাংসত নিমখটো মই দিছো। নিমখটো ই দিছি, জুইকুৰা মই দিছো। জুইটো ময়ে ধৰি গেছো না। তই ধৰি যাব পাৰা। খৰি দিছা বুলি কো। খৰি সোমাই দিয়া তই জুই ধৰি দিয়া তোৰ জুই কেতিয়াবাই শেষ হ'ল হয়। আমি যদি খৰি ভৰাই নিদিলো হয়। আৰু তোৰ কি বুলি কয় ইফালে আৰু কি বনালি? মাংস বাৰু বনালি। তাৰপিছত মই মাংসটোতে আছো, বেলেগত নাই দেই।
কণীটো খাইছোঁ, মাংস লাচছোঁ, বাছ মাংস জাংৰাই আছোঁ, বনাই আছোঁ, জাংৰাই আছোঁ, জাংৰাই আছোঁ, জাংৰাই আছোঁ। মানে জাংৰাই থকা মানে আমাৰ ভাষাত জাংৰাই থকা এনে ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি 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 বনাই দিছোঁ, পানী দি দিছোঁ। তাৰপিছতো আকৌ পানী দি 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 এনেকৈ লাৰি আছোঁ। ইয়াক খাবা দিলোঁ, খালা। ছাগলী মাংস বোলে এনে এনে হৈ যায়, টানিব পৰা হৈ যায়। তাৰপিছত আৰু এইবাৰ কি হ'ল, 1 ঘণ্টামান পিছত বাছ খাব পৰা হৈ গৈছে আৰু এতিয়া খাব পৰা হৈছে আৰু তহঁতে খাব পাৰা হৈছি, তহঁতেতো মোক ফোন কৰিব পাৰা। আমাৰ এতিয়া ভাত দিয়া কৰ্মী আপি গিলা, ডাঙৰ আপি গিলা আমাৰ কি কৈ আছে হে টেবুল আৰু এখন চোৱানো বুলি কৈছে ওপৰটো কৰিম নেকি গিটিং মাৰাহে ঠিকে আছে। কি খাইছা? দালি, ভাজা, মাংস, মাছ আজি আছে, মাছো আছে। তো ক'লো মায়ে ক'ব লাগছি মস্ত বোলে সেই আছে আমাৰ এটো ডাঙৰ আপা, এটো সৰু আপা, এটো একদম ডাঙৰ ছোৱালী, এটো একদম নমলীয়া।